কথা এটা আছিল ক'বলৈ। কি কথা? মই মানে কি মানে? মোক মানে বস্তু এটা লাগিছিলে। কি বস্তু? কি হ'ল? ভালকে কথাষা ক। মোক মানে কলা কাপোৰ এযোৰ লাগিছিলে। কলা কাপোৰ? কালি পৰহি দিছিলোঁ এযোৰ। হে আকৌ কাপোৰ লাগে? কিমান কাপোৰ নালাগে তহঁতক হে? মোৰ যে কলা কাপোৰ নাই। বিয়া মানসি চবৰে কলা কাপোৰ আছে, মোৰহে নাই। ইমান ভোন কাপোৰ আছে দেখোন, আকৌ লাগেনে হে? তহঁতক যে কাপোৰ দিয়ে আৰু ক'বই নালাগে। কাপোৰ 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 অকল দিনটো কাপোৰে লাগি থাকে হে? মোক কাপোৰ লাগে কৈছোঁ, লাগিবই মোক কাপোৰ। কাপোৰ আনি নিদিয়ে যদি মই আকৌ ভাত চাত বনাই দিব নাই। নিজে নিজে বনাই খাবি। মোৰ ওচৰত হ'লে পইচা চইচা নাই দেই। পইচা নাই চাই যদি নাই, মোক কাপোৰ লাগিব কৈছোঁ, লাগিবই। নহ'লে মই মাৰ ঘৰলৈ যামগৈ। মোক কাপোৰ লাগিবই কৈছোঁ, লাগিবই। মই একো পইচা চইচা নাজানো। চাগে এই মাইকী ফোনৰ পৰা একো শান্তি নাই দেই। যিমান দিলেও মুঠতে অকল মুখখন ফুলাব জানে, অকল মাকৰ ঘৰলৈ যাং যাং ক'ব জানে। তাৰ বাহিৰে একো কাম নাই। এতিয়া ফুলাই আছে মোক, যা ওলাই যাংগে যা, কি কৰি থাক। মালৈকে ফোন এটা লগাই ল'ম ৰ। হেল্ল' মা, কি কৰিছা? ভাত খালা নাই? মই খালোঁ। মই যে ঘৰলৈ যামগৈ আৰু। কেলে? মোক যোৱা একো এটা আনি নিদিয়ে। মই সাধাৰণ কাপোৰ এযোৰহে খুজিছোঁ। মোক কাপোৰ লাগিব কৈছোঁ, লাগিব। আনি নিদিলে মই ঘৰলৈ যামগৈ। অঁ মা, মই তোলে এনে বিয়া সোমালোঁ। কি যে কয় পাম। খঙতে গমেই পোৱা নাই মই। সঁচাকৈ মতাটোলে যে কেলে বিয়া সোমালোঁ। একো এটা আনি নিদিয়ে মোক। অঁ মা, কি কৰোঁ মই? গধূলিলৈকে মোক কাপোৰ আনি নিদিলে মই ঘৰলৈ যামগৈ। যাম কৈছোঁ, যামে। মোক লাগিবই, মোক খং উঠিছে। হ'ব দে, মই চাওঁ, গধূলিলৈকে চাওঁ। নহ'লে মই ঘৰলৈ যামগৈ। মই থওঁ অকণমান দেৰি চাই লওঁ। কাপোৰ নিদিলে নহ'লে মই মাৰ ঘৰলৈ যামগৈ। গধূলি হৈছেগৈ আৰু অকণমান দেৰি। ইমান দেৰিলৈকে নাই মানুহটো। নে মদ খাই আহিব নেকি সঁচাকৈ? আহি মাৰিবই চাগে। মোক কি হ'ব এতিয়া? মোৰ নানিলে মাৰহে খাম যেন লাগিছে আজি। কি যে কৰোঁ মই? ঘৰলৈকে যামগৈ নেকি? মতা বনোৱাৰ লগত যে সঁচাকৈ শান্তি নাই দেই। খুজিলেতো একো দিব নোৱাৰে। উল্টা মদ খাই আহি হালাহে কৰিব। বৰ কেলে যে বিয়া সোমাইছিলোঁ। চব্জি বেপাৰীটোলৈ যোৱাহেঁতেনে ভাল হৈছিলে। আজিকালি যিহে শাকৰ দাম। শাক বিকি কিজানি ঢেৰ পইচা পাইছে। ঢেৰ কাপোৰ পালোঁহেঁতেন দেই। কথা কওঁতে ওলালেহিয়ে যেন ভিতৰলৈকে যামগৈ। হেৰি, তোমালৈ মই বস্তু এটা আনিছিলোঁ। কি বস্তু? কেলা ক'বই নেজান। কি বস্তু বুলি কৈছোঁ? কি বস্তু আনিলা মোলৈ? আনিছোঁ নহয়, চোৱাচোন তুমি আগতে। এইটো লোৱা, তোমালৈ কি আনিছোঁ চোৱা। ৱাও, কলা কাপোৰ। ইমান ধুনীয়া। ক'ৰ পৰা আনিলা তুমি? কিমান পইচা ল'লে? কেলে লাগে? যিমান পইচা লাগিলে আনি দিছোঁ, পিন্ধা এতিয়া ইমান ধুনীয়া কাপোৰযোৰ। সঁচাই তুমি ইমান ভাল। কেনেকুৱা লাগিছে মোক? ধুনীয়া লাগিছে দিয়া, বৰ ধুনীয়া দেখাইছে হেই তোমাক ক'লা কাপোৰযোৰে। সেইকাৰণেতো আনিব দিছিলোঁ ন। বিয়া মানসিহঁততকৈ ধুনীয়া লাগিছে নে মোক? তাহাঁততকৈ বহুতেই ধুনীয়া লাগিছে দিয়া। ক'ৰবালৈ গ'লে এযোৰকে পিন্ধি যাবা হা, তাহাঁতক দেখাই পিনি। মই এতিয়া থৈ দিওঁ হা কাপোৰযোৰ ধুনীয়াকৈ। থৈ দিয়া যোৱা।
ফোন এটা মাৰি লওঁগে লগাই লওঁ মা কি কৈছা মই ঘৰলৈ নাযাওঁ মোক কাপোৰ কিনি দিলে জুৱাই ভালে মোক কাপোৰ আনি দিলে হ'ব এতিয়া মই কাপোৰযোৰ চাংগে